নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ ইউটিউব চেনেল হাফিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ বিদ্যালয়সমূহৰ সকলো শিক্ষকলৈ LP, UP, হায়াৰ ছেকেণ্ডাৰী এই সকলো বিদ্যালয়ৰ শিক্ষকসকললৈ টেকনিকেল ইছ্যুবিলাকৰ বাবে হেণ্ডছ অন ট্ৰেইনিং হ'ব আৰু এই ট্ৰেইনিংটো 5 অক্টোবৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত এখন চাৰ্টিফিকেট ইছ্যু কৰিব লাগিব আৰু এই চাৰ্টিফিকেটখন 9 অক্টোবৰৰ ভিতৰত ষ্টেট মিছন অফিচলৈ প্ৰেৰণ কৰিব লাগিব আৰু এই সম্পৰ্কে সমগ্ৰ শিক্ষা অসমে এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখন এক্সিকিউটিভ ডিৰেক্টৰৰ পৰা আহিছে আৰু এইখন সকলো জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ এই সকলো বিভাগলৈ প্ৰেৰণ কৰিছে। এই লেটাৰখনত উল্লেখ কৰিছে যে এখন বিদ্যালয়ৰ সকলো শিক্ষকে টেলি এডুকেশ্যন, স্মাৰ্ট ক্লাছৰুম, ডিজিটেল লাইব্ৰেৰী, শিক্ষা সেতু এপটো টেবলেটত কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ ইউজ কৰিব লাগে সেই সম্পৰ্কে ট্ৰেইন নহয়। সেয়েহে এই লেটাৰখনৰ জৰিয়তে তেখেতসকলে বিষয়বোৰৰ ওপৰত সেই স্কুলখনৰ যিজন এক্সপাৰ্ট টিচাৰ সেই এক্সপাৰ্ট টিচাৰজনে বিদ্যালয়খনৰ স্মাৰ্ট ক্লাছৰুম, টেলি এডুকেশ্যন, শিক্ষা সেতু কেনেদৰে হেণ্ডেল কৰিব লাগে সেই বিষয়ে ট্ৰেইনিং এটা দিয়াব আৰু কাক দিয়াব? যিখিনি টিচাৰে এই বিষয়কেইটাৰ ওপৰত অভিজ্ঞ নহয় তেওঁলোকক এক্সপাৰ্ট টিচাৰসকলে এটা ট্ৰেইনিং দিব আৰু এই ট্ৰেইনিংটো 5 অক্টোবৰৰ ভিতৰত সমাপ্ত কৰিব লাগিব আৰু ট্ৰেইনিংটো সমাপ্ত কৰাৰ পিছত ছাকচেছফুলি কণ্ডাক্ট কৰাৰ পিছত এখন চাৰ্টিফিকেট ইছ্যু কৰিব লাগিব। আমাক ইয়াতে দিছোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ। Certificate on training of teachers, smart classroom, tele education, digital library, শিক্ষা সেতু. This is to certify that name of teacher. ইয়াতে যিজন এক্সপাৰ্ট টিচাৰে স্কুলৰ বাকী টিচাৰসকলক ট্ৰেইনিং দিব সেই এক্সপাৰ্ট টিচাৰজনৰ নাম ইয়াতে হ'ব, অফ নেম অফ স্কুল আৰু স্কুলখনৰ নাম হ'ব হেভিং ইউডাইজ কোড আৰু ইউডাইজ কোডটো ইয়াতে লিখিব লাগিব। known the use and operation of smart classroom, tele education, digital library, শিক্ষা সেতু আৰু তেখেতে এই বিষয়কেইটাৰ ওপৰত জ্ঞান আছে বা তেখেতে জানে এই বিষয়কেইটা। has trained the following teacher আৰু তলত যিখিনি কলম বনাই দিছে সেইখিনিত যিসকল টিচাৰক ট্ৰেইনিং দিব সেই ট্ৰেইনাৰসকলৰ নাম লিখিব লাগিব। ইয়াতে চিৰিয়েল নম্বৰ লিখিব লাগিব, এজন হ'লে এজন, দুজন হ'লে দুজন। নেম অফ টিচাৰ, টিচাৰৰ নাম লিখিব লাগিব, ডেজিগনেশ্যন লিখিব লাগিব আৰু টিচাৰ কোড লিখিব লাগিব আৰু প্ৰত্যেকজন টিচাৰে ইয়াতে ছিগনেচাৰ কৰিব লাগিব আৰু টিচাৰ কোডটো আপোনালোকে শিক্ষা সেতু পৰ্টেলৰ পৰা কালেক্ট কৰি ইয়াতে পুট কৰিব লাগিব। ইয়াৰ পিছত অন স্মাৰ্ট ক্লাছৰুম, টেলি এডুকেশ্যন, ডিজিটেল লাইব্ৰেৰী, শিক্ষা সেতু ইষ্টেব্লিছড বাই যিয়ে ইষ্টেব্লিছ কৰিছে সেই এজেঞ্চিটোৰ নাম ইয়াতে লাগিব, অন ডেট অফ ট্ৰেইনিং আৰু ট্ৰেইনিঙৰ ডেটটো ইয়াতে দিব লাগিব। চাৰ্টিফাইড বাই তলত চাৰ্টিফাইড কৰিবলৈ নেম অফ এজেঞ্চি পাৰ্চনজনে চাৰ্টিফাইড কৰিব লাগিব আৰু তেখেতসকলৰ চিল এণ্ড ছিগনেচাৰ লাগিব। ইয়াতে কাউণ্টাৰ চাইন লাগিব, কাউণ্টাৰ চাৰ্টিফাইড বাই নেম অফ প্ৰিন্সিপাল, হেড টিচাৰ আৰু প্ৰিন্সিপালজনে ইয়াতে কাউণ্টাৰ চাৰ্টিফাই কৰিব আৰু হেড টিচাৰ আৰু প্ৰিন্সিপালজনৰ ইয়াতে চিল এণ্ড ছিগনেচাৰ লাগিব।
তলত কাউণ্টাৰ চাইন বাই CRCC কাউণ্টাৰ চাইন কৰিব। ইয়াতে CRCCৰ নেম অফ ক্লাষ্টাৰ, নেম অফ ব্লক, নেম অফ ডিষ্ট্ৰিক্ট, এই গোটেইখিনি লিখাৰ পিছত এইখন CRCয়ে কাউণ্টাৰ চাইন কৰি MISৰ তাত জমা দিব, ব্লক MISৰ তাত, আৰু ব্লক MIS সেইখন স্কেন কৰি 9 অক্টোবৰৰ ভিতৰত ষ্টেট মিছন অফিচলৈ প্ৰেৰণ কৰিব। ছাৰ বাইদেউসকল, যিটো আমাৰ বিদ্যালয়ৰ সকলো শিক্ষকে টেকনিকেল বিষয়ৰ ওপৰত জ্ঞান নাই বা নাজানে, গতিকে তেখেতসকলে যাতে এই টেকনিকেল বিষয়খিনি কিছু পৰিমাণে হ'লেও শিকিব পাৰে, সেই উদ্দেশ্যে এই লেটাৰখন দিছে আৰু এই ট্ৰেইনিংটো দিব লাগিব। ইয়াৰ দ্বাৰা সকলো বিদ্যালয়ৰে টিচাৰসকলে এই বিষয়ত জ্ঞাত হ'ব। এই বিষয়ে আপোনালোকে বুজি পালে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।